हेलो फ्रेंड्स, আজি মই তিলৰ সৈতে লোকেল মুৰ্গীৰ মাংসৰ ৰেচিপি এটা আপোনালোকৰ মাজলৈ লৈ আহিছো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব। এয়া মই আটাইখিনি মছলা যোগাৰ কৰি লৈছো আৰু কেঁচা তিলখিনি ধুই মিলি লৈ গ্ৰাইণ্ডাৰত পিচি লৈছো। আপুনি ইচ্ছা অনুযায়ী যিকোনো পাচলি দিব পাৰে আৰু নিদিলেও কোনো কথা নাই। মই এটা কেপচিকাম আৰু এটা আলু দিছোঁ। এতিয়া পিচি লোৱা তিলখিনি অকণমান সময়ৰ কাৰণে মই ভাজি ল'ম। কেৰাহীত লাগি নধৰিবলৈ এটা বাটিত অকণমান পানী লৈ আটাইখিনি মছলা এচামুচ কৰি মিহলাই লৈছোঁ। এয়া অকণমান নহৰু পাত ছটিয়াই লৈছোঁ। আৰু এয়া তিলৰ সৈতে লোকেল মুৰ্গীৰ মাংসৰ ৰেচিপি ছাৰ্ভ কৰিবলৈ সাজু। ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাব।